NPS को अफिस खालामनायनि सायाव धरना होनो थांनाय साख्रिआवला फोरोंगिरिफोरखौ लामायाव हमथादों। बाक्सानि सिमला पुलिस थानायाव 2004 मायथाइनि उनाव साख्रि मोननाय साख्रिआवलाफोरा गुवाहाटीनि खानाफारायाव अफिस खालामनांगौखौ लानानै धरना हाबाफारियाव थांनो नागिरनायखौ सिमला पुलिसा थानायाव लाखिदों। दाब दाब जायगाजों लोगोसे दिनै बाक्सा जिल्ला सिमला पुलिस थानायाबो 2004 मायथाइनि उनाव साख्रि मोननाय साख्रिआवलाफोरखौ गुवाहाटीनि खानाफारायाव धरना हाबाफारियाव थांनो ओंखारनायखौ सिमला पुलिस थानानि पुलिसफोराबो हमथायो। NPS বাতিল করো NPS বাতিল করো আমার লাগে OPS এই NPS এসোসিয়েশনে এদিন হলে আমার প্রাপ্য হিসাবে আমি OPS আমি পুরনি পেনশনটো পোৱাৰ কাৰণে সক্ষম হম আৰু সেই আমাৰ যেটো মানে পদযাত্ৰা আৰু আন্দোলনৰ যেটো কাৰ্যসূচী এটো মানে অনলি ফৰ স্টাৰ্টিং অনলি এটো স্টেপ আমাৰ এটো 100 কিন্তু 200-300 আৰু আমি বহুত দূৰলৈ আগুৱাই যাব পাৰিম আৰু সিদ্ধান্তবোৰ আমি সলনি কৰিম। আজি গভৰ্ণমেণ্টে আমাক প্ৰটেক্ট কৰিছে, কিমানবোৰ গভৰ্ণমেণ্টে আমাক কিমানবাৰ প্ৰটেক্ট কৰিব পাৰিব। এতিয়া মানে দেখিছে অল অসমত যদি চাবলৈ যাং 60-70% NPS এমপ্লয়ী এছ'চিয়েশ্যন হিচাপে বা গভৰ্ণমেণ্টত যিবোৰ কাম কৰিছে সব NPS কৰ্মচাৰীবিলাকে কাম কৰি আছে। এদিন যদি মানে গভৰ্ণমেণ্টক আমি যদি কামৰ পৰা যদি আমি প্ৰটেক্ট কৰো নন কোপাৰেশন যদি আমি সিদ্ধান্ত লওঁ তেতিয়াহলে গভৰ্ণমেণ্টে বাধ্য হৈ যাব যে এদিনতে সুচল হৈ যাব গভৰ্ণমেণ্টে। আৰু এই কথা মনত ৰখা উচিত গভৰ্ণমেণ্টে আমাক আজি একেবাৰে মানে এনেকুৱা মানে ডমিনেশ্যনত ৰাখিব বিচাৰিছে। আমিও কৰ্মচাৰীয়ে আমি গভৰ্ণমেণ্টৰ এমপ্লয় আমিও এজন চাকৰিয়াল আমিও বাধ্য গভৰ্ণমেণ্টৰ কাৰণে আমি কন্ট্ৰিবিউশন কৰিছো আমি শিক্ষাদান দিছো আমি অফিচত কাম কৰিছো কিন্তু আমাক এনেকৈ ডমিনেশ্যনত ৰাখিব নালাগিছিলে। এটোৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যেটো CM ছাৰক আমি অনুৰোধ জনাইছো যে আমাৰ ডিমাণ্ডবোৰ চালি জাৰি চাই পেলাই আমাৰ প্ৰাপ্যখিনি দিয়াৰ কাৰণে যেন মানৱতা এটা মানে সিদ্ধান্ত লয় আৰু বিবেচনা কৰে হেতু আমি কামনা কৰিছো। আৰু আজিৰ যেটো মানে স্টেপ এই আজিৰ পদক্ষেপ এই পদক্ষেপটো আজি আৰম্ভণিহে আৰু এটো আগুৱাই যাব আৰু বিভিন্ন প্ৰকাৰে বিভিন্ন ৰাস্তাইদি হেতু মানে আগুৱাই গৈ থাকিব। এদিন হলিও আমি OPS পোৱাৰ কাৰণে সক্ষম হমে আৰু OPS নোপোৱা পৰ্যন্ত আমি কিন্তু শান্ত হৈ নাথাকিব আমি মৌনব্ৰত নকৰিব আমি একেবাৰে বহি নাথাকিব। আমি আজি যেটো জাগৰণ এটা মানে আৰম্ভ সেই আৰম্ভটো আকৌ দুগুণ তিনিগুণ এনেকৈ বৃদ্ধি হ'ব। এদিন নহয় এদিন গভৰ্ণমেণ্টে আমাৰ যেটো ডিমাণ্ড এই ডিমাণ্ডটো লিগেল ডিমাণ্ড বুলি স্বীকৃতি দিয়াৰ কাৰণে বাধ্য হ'ব। আজিৰ দিনত হেতুকে আমি কামনা কৰিছো যে আজি যেটো মানে পদক্ষেপ সেই যেটো মানে পদক্ষেপটো আমাক সফল কৰাত যেনেকৈ মানে গভৰ্ণমেণ্টে বাধা দিছে সেই বাধাটো চিৰস্থায়ী নহব। এদিন হলিও আমি সাকসেস হম। খানাপাৰাত আজি মানে যেটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো আমাৰ যেটো মাছ গেদাৰিং জনসমাগমৰ এটা আমি প্লেনিং কৰিছিলো সেই জনসমাগমটো হেৰেঙা কৰাৰ কাৰণে গভৰ্ণমেণ্টে যেটো পন্থা লৈছে হেতু আমি ধিক্কাৰ দিছো আৰু গভৰ্ণমেণ্টে আসলতে হেতু বুজি পোৱা উচিত আছিল। আমিও এজন কৰ্মচাৰী গভৰ্ণমেণ্টৰ এজন কৰ্মচাৰী হিচাপে আমি কাম কৰি আছো। সেই কাম কৰাত আমাকো অন্তত কি মানৱতা দৃষ্টিৰে চোৱাটো উচিত আছিল। আপনার ডিমান্ডটো কি আছে? ডিমান্ডটো কোনো বেলেগ নাই আমি অকল পুৰাণী যি সকল মানে বৰ্তমান পেনশন বে পেনশনাৰ আমিও সেই পুৰাণী পেনশনটোকে বিচাৰিছো। আমি নতুন চামে 2005 চনৰ পৰা আমাক যেনেকে মানে ভৱিষ্যত যেটো পেনশন হোৱাৰ পিছত যেটো সাৰ্ভিসৰ পৰা ৰিটায়াৰ হোৱাৰ পিছত আমাৰ যেটো পেনশন সিস্টেম এই পেনশন সিস্টেমটো নগণ্য দিছে এটা কোম্পানীক দি দিছে। সেই কোম্পানীয়ে 40% শ্বেয়াৰ মাৰ্কেটত দিছে। আমি 60,000 পোৱা এজন মানুহে ৰিটায়াৰ হোৱাৰ পিছত 1200-1300 টকা এতিয়া পেনশন পাইছে। কেনেকে লাইফটো চলিব হেতুৰ কাৰণে আমি ডিমান্ড কৰিছো। আগতে যেনেকে সিস্টেম আছিল পুৰাণী যি কৰ্মচাৰী বিলাকে প্ৰাপ্য হিচাপে পাইছে পেনশন সেই পেনশনটোকে আমাকো দিয়ক আমি হেতুকে ডিমান্ড কৰিছো। আমাৰ ডিমান্ড হেতুৱে আৰু যিদিনাখন মানে গভৰ্ণমেণ্টে ডিক্লেয়াৰ দিব যে পুৰাণী পেনশন বাহাল ৰখা হল সিদিনাখনৰ পৰা আমাৰ সেই নতুন পেনশন সিস্টেম সেই কমিটিবোৰ লগে লগে ভাঙি পৰিব। ইয়াত কোনো ডিমান্ড বেলেগ ডিমান্ড আমাৰ নাই মাত্ৰ OPS হ'ব লাগে অল পেনশন সেই অল পেনশন সিস্টেমটো বাহাল ৰাখিব লাগে আৰু সেই নতুন পেনশন সিস্টেমটো বাতিল কৰিব লাগে।